হাই গাইস মানে এই ভিডিওটো আজি ব্লগে হ'ব এই ব্লগটো বনোৱাৰ মেইন উদ্দেশ্য হ'ল মানে আজি আমাৰ ঘৰত নাৰায়ণ পূজা আছে আপোনালোকে ভাবিছে কি জানি এন্দৰ ঘৰত কেইখনকৈ নাৰায়ণ পূজা থাকে মানে যোৱা নাৰায়ণ পূজাখনৰ গলুৰ বাৰ্থডেত কৰা আৰু গলুৰ বাৰ্থডেত কৰা মানে গলুৰ বাৰ্থডেত নাৰায়ণ পূজা কৰেই সেইকাৰণে গলুৰ বাৰ্থডেত কৰিছে আৰু এইখন নাৰায়ণ পূজা হ'ল আমাৰ ঘৰত আগৰ পৰা কৰি আহিছে সেইকাৰণে নাৰায়ণ পূজা কৰে তো আজি অলপ আপোনালোকক দেখাম বুলি ভাবিছোঁ তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু এটা কথা কওঁ এতিয়া আমি ফুল তুলিব যাওঁ আৰু এই ভিডিঅ'টো মানে আকলাই মই নবনাওঁ আমাৰ বায়ো বনাব কিন্তু বেছিভাগ আমাৰ ক্লিপ বায়ে ল'ব আৰু অলপ অলপ মই কৰিম মাজে মাজে তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব এতিয়া আমি যাই আছোঁ আস্তে আস্তে লাহে লাহে তো গলুও যাই আছে চব যাই আছে তো এতিয়া আমি যাই আছোঁ তো এতিয়া সিহঁতে ফুল ছিঙি আছে ইয়াতে এতিয়া উঠাই নে মানুহ চালোঁ আমি এতিয়া ফুল ছিঙি আছোঁ মানুহৰ ঘৰত তাত ফুল ছিঙি আছোঁ এতিয়া সেই ঘৰত তাত ছিঙি আহি গ'ল আৰু যাই আছোঁ এই তাতে আছে তো ছিঙি আছোঁ যাই আছোঁ চাই থাকক গ'লো হৈছে ফুল ছিঙিব অঁ বোলো গ'লোৱে হাই কৈ দি হাই এতিয়া একদম তো ছিঙিব লাগিব এই গলু কান্দি আছে গলু কান্দি আছে এইটো এইটো আহি আছে আমাৰ দেখি মন্দিৰ এতিয়া আমি মন্দাতলা চাইডৰ পৰা আহি পালোঁ তো এতিয়া আমাৰ লাংটা গোহাঁই ঘৰৰ চাইডে যাম তো এতিয়া আমি চব পাৰ্টিটো যাই আছোঁ দুবাৰ দি এটা তো যাই আছোঁ আমি এতিয়া আমি আহি মন্দিৰ পাই গ'লোঁ মন্দিৰটো মানে আমাৰ বিল্ডিং বনাব ভাংচি ভালকৈ মানে বিল্ডিং বনাব এইটো ভাংচি দেখা নাপায় ফুটা ফুটছিয়ে তো এতিয়া আমি এখিনি পৰা আহি পালোঁ তো এতিয়া এই ঘৰৰ মানুহ তাত ছিঙি কিনে আমি ঘৰত যাম তো ৰিটাৰ্ণ চাই থাকিব আপোনালোকে তো এতিয়া আমি ফুল চুল ছিঙি শেষৰ পৰা আহি গ'লোঁ তো এতিয়া যাই আছোঁ তো এতিয়া দুব ছিঙি আছে এতিয়া আমি তুলসী ৰিংবা যাই আছোঁ আহি পালোঁ এইটো ঘৰ এতিয়া কি সৰু সৰু ছিঙি আছোঁ তুলসী দুব তুলসী ছিঙি কিনে ঘৰত আহি পালোঁ তো আপোনালোকক চব দেখাই থাকিম চাই থাকিব তো গাইছ এতিয়া আমাৰ বাবু নাই আহি গ'ল আৰু এতিয়া মানে দনা চনা চালে আছে আৰু অলপ দেৰিকৈ পূজাত বহিব আৰু এতিয়া আমাৰ ভোগৰ কাম চলি আছে তো আপোনালোকক অলপ দেখা গ'লক ভোগৰ কাম কি চলি আছে আৰু এতিয়া যে ঘৰ দেখিছে এইটো আমাৰ খুৰীমাহঁতৰ নতুনকৈ বান্ধিছে ঘৰটো এইটোৱে ঘৰ দেখাই দিলোঁ আপোনালোকক তো এতিয়া বলকচোন চাওক গুড়া বনাই আছে তো এবাকে আমাৰ ভোগৰ কাম চলি আছে আগতে চবেই আছে ইয়াতে চুনু বাইদেউ কল চেকি আছে মিক্সিত মাহঁতো আছে মাহঁতে এইটো ছায়া আৰু মাহঁতে এবাকে কল চলাই আছে মা আৰু কইনা মাহঁতে আৰু বাহিৰত দেখোন দেখি ৰ'ব লগা একবাৰ এইটো আৰু বাবু নে এইটো বহি আছে যি এইটো আৰু নতুন বাবুন আৰু আনছি আৰু কি কৰি আছ ক আমাৰ আজি পূজা আছে তো গাইছ এতিয়া মই গা চা ধুই কাপোৰ চাপোৰ পিন্ধি ৰেডি গা ধুইছোঁ বা ধোৱা কিন্তু এতিয়া গৰমৰ কাৰণে আৰু এবাৰ গা ধুলোঁ তো এতিয়া মই অলপ কল চেলাংগৈ কল চলিলে আপোনালোকক লগ পাই আছোঁ তো গাইছ এতিয়া মই এটা কল চেলাম তো চাই থাকক তো গাইছ এতিয়া মোৰ কল চল চেলা হৈ গ'ল তো এতিয়া এবাৰ মন্দিৰটো একবাৰ দেখি ল'ব লগ এইটো হৈছে মন্দিৰ তো আপোনালোকক দেখাই দিছোঁ এতিয়ালৈকে চব কাম হোৱা নাই অলপ দেৰিকৈ হ'ব আৰু তো এতিয়া পুৰা ভোগ বনাব ৰেডি চব ৰেডি কৰিছে এতিয়া গুড়া ভোগ কল চব আছে আৰু এতিয়া বহি আছে মানুহগিলা এনে চাই থাকক তো বাকে গাখীৰত গুড়া দি দিলে ভাগে মিক্স কৰি ল'ব মিক্স কৰি কিনে ভোগত দিব এই হ'ল ভোগ এতিয়া পুৰা মিক্স কৰি আছে ভোগ তাৰপিছত দেখাই আছোঁ তো এতিয়া ভোগ চব বনাই হৈ গ'ল অলপ দেৰিকৈ পূজাত বহিব আপোনালোকক চব দেখাই থাকিম তো আমাৰ আপোনালোকে গম পাইছে আমাৰ ঘৰত মানে আজি নাৰায়ণ পূজা আছে তো বাবুই কিছু দেখাইছে তো মানে আপোনালোকে জানে এইটো মোৰ ভাইটিৰ চেনেল জ্যোতিষ ভিডিঅ' এণ্ড ব্লগ সিয়ে ভিডিঅ'টো বনাব আজি কিন্তু বেছিভাগ আজি ভিডিঅ' ক্লিপ মই ল'ম তো আপোনালোকক মই কিছু ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব
এতিয়া মই আৰু ডিগ্ৰী এনেকৈ বাহিৰত বহি আছোঁ অকণমান দেৰিকৈ বেলেগ এযোৰ কাপোৰ পিন্ধিম আৰু এতিয়া এনেকৈ বহি আৰম্ভ হোৱা নাই হ'ব বহি এই হ'ল বেলপাত আৰু এবাগে মাহঁতে কিবা কাম কৰি আছে মন্দিৰটো এতিয়া পূজা বহা নাই আৰম্ভ হোৱা নাই পূজাত এতিয়া ৰেডি কৰিলাক আৰু বাবুনে তো আপোনালোকক চব দেখাই থাকিম চাই দেখিব এতিয়া মানে পূজা আৰম্ভ হৈ গ'ল মই সেৱাটো কৰি আহোঁ মাহঁতে কৰিলে তো আপোনালোকক দেখাই আছোঁ তো এবাগেও পূজা আৰম্ভ হৈ গ'ল পূৰা পূজা কৰি আছে বাবুনে তো আৰু মাহঁতে এবাগে চাকি দিলাক আৰু এতিয়া চুনিটো চাকি দিবা আহিছে মইতো ক্লিপ ল'লোঁ আৰু এই চাকি দিলাক আৰু ছায়াতে তো এতিয়া চুনি বাইদেউ সেৱা কৰি আছে মানে চাকি জ্বলাই আছে এইটো তো মই চাকি জ্বলাম আৰু ইয়াৰে পিছত এতিয়া চুনি বাইদেউ চাকি জ্বলাই আছে তো আপোনালোকক দেখাই আছোঁ এতিয়া একবাৰ চবৰে মোক জ্ঞান দেখাই দিছোঁ চবেতে বহি আছে আইতাত কইনামাত দিকিয়াত এইটো হ'ল বাপা আৰু এবাৰ মাউনী বাইদেউ জয়া টিকলা আৰু বাৰাণ্ডাত বহি থকা হ'ল দেউতা আৰু জেঠাই এবাৰ তো এতিয়া চাহ দিলে চবকে চাহ দিছি তো আপোনালোকক অলপ দেখাম তো এবাৰ চবকে চাহ দিলে চবে চাহ খাই আছে আৰু চবকে দিলে তো চাহ খাই আছে তো আপোনালোকক দেখাই দিছোঁ তো এতিয়া আমাৰ খানা আন্ধাৰ ষ্টাৰ্ট দি দিলে তো এতিয়া খানা কি আছে কি নাই বলকচোন চাওঁ আমি এই হ'ল তৰকাৰী বনাব এতিয়া ৰেডি কৰিছে আৰু মাউনী বাইদেউ বনাই আছে আৰু মাহঁতো এই হ'ল চব্জি বনাই আছে মাউনী বাইদেউ চব্জি এই হ'ল পটল ভজা পম্পীৰে বনাইছি তো এতিয়া আমাৰ সেৱা কৰিব টাইম হৈ গ'ল তো এতিয়া আমি সেৱা কৰোঁগৈ তো ভিডিঅ'টো একদম একেলগে চাই থাকিব বাসুদেব জগন্নাথ তথা শঙ্কর বিভু তো এতিয়া আমাৰ সেৱা কৰা হৈ গ'ল তো এতিয়া আমাৰ গাজি দিবৰ টাইম হৈ গ'ল তো এতিয়া গাজি দেংগৈ তো চাই থাকিব ভিডিঅ'টো শেষলৈ এই হ'ল গাজি কল চব আছে ঠাত ভৰাই আছে দেউতাই তো এবাগে ভোগো আছে ভোগটো দেখি আছোঁ আপোনালোকক তো এবাগে ভোগো ৰেডি কৰি আছে বাপাই কাঁহীত দি আছে ভোগ তো মানুহবিলাক দিব আৰু তো এতিয়া মানুহ চানুহ আহি গ'ল গাজি চাজি দিলাক আৰু প্ৰসাদ চসাদ বিলোৱা চব হৈ গ'ল মাত্ৰ এতিয়া ভাতৰ কাৰণে মানে লাষ্টৰ ভাত আছে তো পনীৰ বনাই আছে আৰু পাপৰ বাদাম ভাজি আছে বাকী সেইখিনি হ'লে আমি ভাত খাব পাৰিম আৰু তো এতিয়া আপোনালোকক মই দেখাম অকণমান বাহিৰৰ দৃশ্য বলকচোন চাওক কোনেনো কি কৰি আছে চবে বহি আছে মন্দিৰ চব হ'ল আৰু এতিয়া বলকচোন চাওঁ পাকঘৰত কি কৰি আছে বাদাম পাপৰ ভাজা হ'ল মাৰ এতিয়া বাহিৰত কি কৰি আছে চাবলৈ এই পনীৰ পনীৰ ভাবা নাই পনীৰ বনোৱা হৈছে আৰু এতিয়া আমি এইটো দেখি আমাৰ তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত ক'ব কেনেকুৱা হয় ঠিক আছে বাই বাই চবে মানে আন্তাক্ষৰী খেলি আছে দেখি সুবন ছায়া টিকলা জাগৃতি ৰাকেশ বাবু আৰু জয়া আৰু ময়ো খেলি আছোঁ আপোনালোকক এতিয়া দেখাই আছোঁ এয়া চাটনি কৰি চব্জিটো ভাত খাবৰ হৈছে মোটামুটি মানে বস্তুবিলাক থাক ঠিক কৰি আছেতো সেইটো কাৰণে অকণমান টাইম লাগিছে বাকী হৈছে আৰু সেইকাৰণে এই দেউতাকেইটা দিছি এইবিলাক আমি মানে তলতে খাওঁ আৰু সেইটো কাৰণে চাই থাকক ভাত খোৱা ষ্টাৰ্ট ইয়াতে প্ৰথম বহিছি দেউতাহঁতে বহিছি
আমি অলপ দেৰিকৈ খাই আছোঁ দালি পটল ভাজি আৰু পাপৰ বাদাম ভাজি আৰু পনীৰ আছে আৰু চাটনি এয়া পনীৰ বিলাই আছে এইটো মা আমাৰ তো আজি খানাৰ মেইন ৰান্ধনি হৈছে মাউনী খানা মোটামুটি প্ৰথম টিপটো বৈছিয়ে আৰু বাকী আছে বাকীখিনি বহিব লাহে লাহে তো আপোনাক লাহে লাহে অলপ চলপ দেখাই আছোঁ আমাৰ ভাত চাত খোৱা চব হ'লে প্ৰায় লাষ্ট টিপটো আছে মানে মাহঁতে খাই আছে এতিয়া আৰু বৰষুণো আহিছে কিন্তু একো নাই মানে বৰষুণ মানে চব মানে কাম চাম ধুনীয়াকৈ হৈ যায় যেতিয়া বৰষুণ আহিলে কথা নাই এতিয়া আমি মানে এনেই বহি আছোঁ ইয়াতে আৰু মাহঁতে ভাত খাইছে আপোনালোকক দেখাই আছোঁ ৰ'ব আছে বৰমা বৰদেউতাহঁতে বহি আছে এইখিনি মানে ভাত খাই আছে মাহঁতে তো ভিডিঅ'টো কালি ইয়াৰ ৰাতি খতম কৰা নহ'লে বহুত ৰাতি হৈ গ'ল তো ভিডিঅ'টো আজিয়ে খতম কৰি দিছোঁ মানে ভিডিঅ'টো হয়তো অলপ য'ত পলমো হ'ব পাৰে কাৰণ ভিডিঅ'টো এডিটিং কৰাত টাইম লাগে আৰু যি কি নহওক যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থৈ দিব যাতে ভিডিঅ'ৰ আহিবলগীয়া নটিফিকেশ্যন মোৰ পৰালৈকে পাই থাকে তেতিয়াহ'লে আজিলৈ বাই বাই ৰ'ব আপোনালোকক মই এটা কথা ক'বই পাহৰি গৈছিলোঁ মানে এই ব্লগবোৰটো মোৰ ভাইটিয়ে বনায় তো মানে মইতো ভিডিঅ' কৰা নাযায়েই মানে আজি এইটো প্ৰথমবাৰলৈ ভিডিঅ' কৰিছোঁ তো মোৰ ভিডিঅ'ত কিবা কিবি মানে কথা মানে কোৱাটো ভুলো হৈ যাব পাৰে যাতে আপোনালোকে সেই ভুলখিনি মোক কমেণ্ট বক্সত শুধৰাই দিয়ে থেংক ইউ আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব